অসমৰ আটাইতকৈ মূল্যৱান গছ কি চেগুন সকলোৱে সেইটোৱে ক'ব যে চেগুন যদি এতিয়া মই আপোনাৰ পৰা এটা পৰামৰ্শ বিচাৰিছো যে মই যদি মোৰ বাৰীত ঢেৰ মাটি আছে মই গছ ৰুব বিচাৰিছো মই চেগুন ৰুম নে মেহগনি ৰুম আপুনি মেহগনি ৰুওক হয় নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো বহু দিনৰ আগতেই মেহগনি পুলি এটা ফেচবুকত দিওঁতেই বহুতে চিনি পোৱা নাছিল যে এই পুলিটোৰ নামটো কি বা এই পুলিটোৰ ব্যৱহাৰিক কি গতিকে আজি মেহগনি পুলিৰ সম্পূৰ্ণ তথ্য লৈ পেলাই আমি আহিছো কাঠৰবাৰী নাৰ্চাৰীলৈ আৰু লগত আছে কাঠৰবাৰী নাৰ্চাৰীৰ স্বত্বাধিকাৰ প্ৰভাত কমল বৰা গতিকে তেখেতৰ পৰা আমি মেহগনি পুলিৰ বিষয়ে সকলো তথ্য জানিবলৈ চেষ্টা কৰিম খুৰা আপোনাক নমস্কাৰ জনাইছো নমস্কাৰ হয় নমস্কাৰ হয় দেখিবলৈ পাইছে তেখেতৰ বাৰীৰ পিছফালে এজোপা মানে সৰুকে তেখেতে মানে মেহগনি পুলি বাগানেই বুলি ক'ব লাগিব গতিকে এই পুলিসমূহ কিমান দিন হৈছে বাৰু এইখিনি 11 মাহ সম্পূৰ্ণ হৈছে 11 মাহো নাই হোৱা প্ৰায় 10.5 মাহ মান হৈছে এতিয়া হয় এই 10.5 মাহতে মানে প্ৰায় 14 ফুট হৈছে হয় হয় আৰু মানে যেতিয়া যে ৰুইছিলে পুলিখিনি তেতিয়া কিমান ওখ আছিলে তেতিয়া 1.5 ফুট পৰা 2 ফুট মান আছিলে হয় হয় আৰু এতিয়া প্ৰথম কথাটো আমি মেহগনি গতিকে ধৰক আমি মেহগনি পুলিৰ বিষয়ে ময়ো জনা বৰ বিশেষ এটা দিন হোৱা নাই মানে ধৰক ইউটিউব বা এনেকুৱা গুগল চাৰ্চ কৰোঁতে মেহগনিটোৰ নাম শুনিছোঁ যেনেকৈ অসমৰ চেগুন বা যেনেকুৱা দামী দামী কাঠৰ নাম শুনিলে চিনি পাওঁ গতিকে অসমত মেহগনিটো হোৱা বা কিমান দিন হৈছে বা কিমান বছৰ আগৰ পৰা মেহগনিটো আছে অসমত মেহগনিটো এইটো প্ৰচাৰ হোৱা বৰ বিশেষ দিন হোৱা নাইকিয়া মই আজিৰ পৰা 20 বছৰ আগতে মই খবৰ লওঁতে মই গম পাইছিলো গুৱাহাটীৰ চিৰিয়াখানাত এজোপা মাত্ৰ মেহগনিৰ গছ আছে বুলি আৰু মই এটা কথা জানো ই দক্ষিণ আফ্ৰিকাৰ গছ আৰু এই গছজোপা অত্যন্ত সক্ষমতা থকা গছ অৰ্থাৎ ইয়াৰ গোটেইখিনি গুণেই আছে ই পানীৰ তলত থলেও সহজে নপচে 100 বছৰ পৰ্যন্ত ই টিকি থাকিব পাৰে পানীৰ তলত আপুনি ভাবক পানীৰ তলত 100 বছৰ পানীৰ ওপৰত হলেতো আমি সৰুতে গম পোৱা মতে দক্ষিণ আফ্ৰিকীয় এই গছজোপা পানীৰ ওপৰত বা এইটো বায়ুৰ মাধ্যমত 1000 বছৰলৈকে টিকে বুলি আমি গম পাইছিলো সত্যতা সম্বন্ধে কিমান দূৰ সঁচা সেইটো ইমান নাজানো কিন্তু হাজাৰৰ ঠাইতো 200 বছৰটো যাব 200 বছৰটো যাব পানীৰ তলতে যদি 100 বছৰ যায় মানে পানীৰ ওপৰত নিশ্চয় 200 বছৰ যাব গতিকে সেই ফালৰ পৰা এজোপা মূল্যৱান গছ আৰু ই সোনকালে বাঢ়ে আপোনালোকে দেখিছে মাত্ৰ 11 মাহতে ই প্ৰায় 14 ফুটলৈকে হৈছে আৰু দ্বিতীয় ইয়াৰ বিশেষত্বটো হৈছে যে ইয়াৰ ডালডুল ইমানকৈ নহয় এনে আপোনাৰ ধৰক এতিয়া মেহগনি গছ ৰুবলৈ এজোপা পৰা আনজোপালৈ কিমান দূৰ ডিষ্টেন্সটো হ'ব লাগে আচলতে যিহেতু গছ এজোপাই মাটিৰ পৰা সাৰ টানিব গতিকে শিপা তাৰ মাটিৰ তললৈ যাব গতিকে ইজোপাৰ গছৰ শিপাই সিজোপাক আমনি নিদিবলৈ কমেও 7 ফুটটো লাগিব কিন্তু কোনো ভিডিঅ'ত কোৱা শুনিছো যে মই 5 ফুট 6 ফুট ইত্যাদি ইত্যাদি কিন্তু এইটো মই উচিত কথা বুলি নাভাবো আৰু মিনিমাম দূৰত্ব 7 ফুট হ'ব লাগে বুলি মই ভাবো আৰু এজোপা গছ মানে সম্পূৰ্ণ পৈণত হ'বলৈ কিমান বছৰ লাগে এতিয়া সেই পৈণত শব্দটোৰ অৰ্থটোৰ ওপৰত ক'বলৈ গ'লে কিছু হেৰি আছে ন আজিকালি সাধাৰণতে কোৱালিটি বিচৰা নহয় কোৱান্টিটি বিচৰা হয় আপুনি যদি 12 বছৰ বয়সত তাক যদি 6 ফুট মিনিমাম 6 ফুট তাৰ গাঁতটো বনাই দিয়ে গা অংশটো বনাই দিয়ে আপুনিতো পৈণত বুলিয়েই ক'ব কিন্তু তথাপি মানে এইটো টিম্বাৰ বিজ্ঞানৰ সাইডত ক'বলৈ গ'লে 35 বছৰ হ'ব লাগিব গছজোপাৰ বয়স 35 বছৰত সম্পূৰ্ণ মেচিয়ৰ্ড হ'ব আৰু 35 বছৰ মেচিয়ৰ্ড হ'লে এজোপা কাঠত মানে এজোপা গছত আনুমানিক কিমান মান কাঠ ওলাব 100 CFT ওলাব 100 কিবি ঘন ফুট কাঠ ওলাব আৰু তাৰ লগতে কথা এটা আছে 100 ঘন ফুট কাঠ ওলাব পৰাকৈ আপুনি গছজোপাই বিচৰা তাৰ খাদ্যদ্ৰব্য আপুনি যোগান ধৰিব লাগিব যিটো সময়ত যদি বেছি খৰাং হয় আপুনি কমকৈ হ'লেও পানী যোগান দিব লাগিব আৰু এটা কথা কি অসমত এই সমূহ খাদ্য বা ইত্যাদি ইত্যাদি যোগান ধৰিবলৈ বৰ বিশেষ অসুবিধা হয় বুলি মই নাভাবো এই কাৰণে অসমত আমাৰ পানী মেটেকা আছে আৰু অপতৃণ আছে আপুনি অপতৃণ এসোপা কাটি আনি 15 দিন মান ৰ'দত শুকুৱাই লৈ 15 দিন মান তাৰ আধা পচা কৰি পেলাই গছজোপাৰ পৰা 2 ফুট বা 3 ফুট আঁতৰত আপুনি এনচাৰ্কল কৰি থৈ দিলে সেই তাৰ পৰাও সেই খাদ্য পাই থাকিব আৰু ইয়াত আপোনাৰ মানে
পাইছিলো আৰু ভিডিঅ' এটাত পাইছিলো হয় যে ইয়াত প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে এটা ফল লাগে যিটোক স্কাই ফ্ৰুট বুলি কোৱা হয় হয় আৰু সেইটো বজাৰত এতিয়া 1000 টকা কেজিত বোলে বিক্ৰী হয় নাই সেইটো 4000 টকা কেজিত বিক্ৰী হয় এই কাৰণে সেইটো 4000 টকা কেজি বিক্ৰী হয় সেই গুটিটোৰ আটাইতকৈ ঔষধীয় গুণ কিছুমান আছে প্ৰথম কথাটো হ'ল কি এই ডায়াবেটিছ ৰোগীৰ সেই উপশমকাৰক হিচাপে এইটো প্ৰয়োগ হ'ব পাৰে সেইটো তাৰ পিছতে আহিল আমাৰ হাৰ্ট সম্বন্ধীয় যিকোনো বেমাৰৰ ক্ষেত্ৰত সেই গুটিটোক প্ৰয়োগ কৰিব পৰা হয় আৰু হাৰ্টৰ আমাৰ যিখিনি আপুনি জানে যে আমাৰ বেয়া কোলেষ্টৰল আৰু ভাল কোলেষ্টৰল আমাৰ তেজত থাকে গতিকে ইয়াৰ যিটো ফ্লেভনয়েডছ বুলি যিটো উপক্ষাৰ আছে এলকেলয়েডছ আছে সেই ফ্লেভনয়েডছ উপক্ষাৰটোৱে আমাৰ বেয়া কোলেষ্টৰলটোক ধ্বংস কৰে আৰু সেই ফ্লেভনয়েডছে কি কৰে আপোনাৰ তেজৰ গতি নিয়মীয়া কৰে হাই ব্লাড প্ৰেছাৰ সেই প্ৰেছাৰেই হওক হাই ব্লাড চুগাৰেই হওক গোটেইখিনিতে ই কাম কৰে আৰু ইয়াৰ আপোনাৰ ছাল আৰু পাতৰ উপকাৰী বিষয়ে অলপ ক'ব নেকি ছাল আৰু পাতৰ বিশেষকৈ কি হয় পাতটোত আপোনাৰ সালফাৰ কম্পোনেন্ট কিছুমান থাকে সালফাৰ কম্পাউণ্ড থাকে এই সালফাৰ কম্পাউণ্ডৰ ফলত আপোনাৰ য'ত আপুনি গছজোপা ৰোপণ কৰিছে সেই গছজোপাৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ ই প্ৰদূষণমুক্ত কৰে 47% পৰা 69 অৰ্থাৎ 47%ৰ পৰা 69%লৈকে ই প্ৰদূষণ পলিউশ্যন ফ্ৰী কৰে ইয়াত মই যে অকণমান আগতে ক'লো যে সালফাৰ কম্পাউণ্ড ইয়াত থাকে এই সালফাৰ কম্পাউণ্ডটোৱে কি কৰে ধৰি লওক যিখিনি বেমাৰৰ বীজাণু অপদ্ৰব্য সেইখিনিক সেই 3% মই কোৱা ধৰণে 3% ধ্বংস কৰিব পাৰে আৰু এই গছজোপাৰ যিটো কাৰ্বন ডাই অক্সাইড গ্ৰহণৰ ক্ষমতা আপোনালোকে জানে যে গছৰ পাতে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু সূৰ্যৰ তাপ গ্ৰহণ কৰি পেলাই নিজৰ কাৰণে খাদ্য প্ৰস্তুত কৰে এই গছজোপাই বেছি পৰিমাণে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে তাৰ ফলত কি হয় এৰি দিয়াৰ সময়ত বেছি পৰিমাণে অক্সিজেন এৰি দিয়ে আৰু সেইকাৰণে সেই জায়গাটোত অক্সিজেনৰ এইটো প্ৰাদুৰ্ভাৱটো বেছিকৈ হয় এই এৰিয়াটোত আৰু সেই তাৰ লগত থকা সালফাৰ কম্পাউণ্ড যেতিয়া সি এৰি দিয়ে ৰাতি সাধাৰণতে এটা ট্ৰেন্সপিৰেশ্যন প্ৰক্ৰিয়াৰে বাষ্পমোচন প্ৰক্ৰিয়াৰে যেতিয়া অতিৰিক্ত পানীভাগ উলিয়াই দিয়ে সেই অতিৰিক্ত পানীভাগৰ লগতে সালফাৰ কম্পাউণ্ড বুলি এটা যৌগও এৰি দিয়ে সেই সালফাৰ কম্পাউণ্ডটোৱে কি কৰে এই হেপাটাইটিছ বি ভাইৰাছৰ দৰে কিছুমান বেমাৰৰ বীজাণু সেইখিনি 69%লৈকে ধ্বংস কৰিব পাৰে মানে বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা বহুত আছে নিশ্চয় আছে সেইকাৰণে সাধাৰণতে আপুনি দেখিব যে অন্য গছবিলাকৰ আপুনি খেতি কৰোঁতে গছজোপা ধুন হ'ব পাৰে আপুনি ডাল কাটিলে কিবা কৰিলে গছজোপাৰ সাধাৰণতে ধুন দেখা যায় কিন্তু এই মেহগনি গছত আপুনি ধুন দেখা নাপাব সেই ধুনটো তাৰ গাত যিটো সালফাৰ কম্পাউণ্ড আছে সেই সালফাৰ কম্পাউণ্ডটোৱে সেই অনটো সেই আঘাতটো নিজে নিজে হিলিং কৰে তাৰ ফলত তাৰ ধুনটো নেদেখে আৰু ইয়াৰ আপোনাৰ পাইছিলো আৰু এটা কথা জানিব পাৰিছিলো ইয়াৰ যিটো গছৰ পাতে নে চালে মহ খেদোৱা ধূপ বা মহ খেদোৱা কিবা মেডিচিন হয় সেইটো এইটো ইয়াৰ এটা আছে কি সংক্ৰমণ ৰোধী ইয়াৰ গুণ এটা আছে সেইটো আপুনি কৰিব পাৰে যিটো ইয়াত ফ্লেভনয়েড যিটো মই হেৰিয়াৰ কথা ক'লো এলকেলয়েডৰ কথা ক'লো পাতত থকা বা গছজোপাত থকা ফ্লেভনয়েডটো ছালতো থাকে পাততো থাকে সেই ফ্লেভনয়েডটো যেতিয়া জ্বলাই দিয়া হয় তাৰ এইটো মহে তাক সেই গুণটো সহিব নোৱাৰে আঁতৰ হয় আৰু এতিয়া ধৰক মেহগনি মানে বিভিন্ন প্ৰজাতি আছে গতিকে কি হয় বা তাৰ জাতো বহুত আছে গতিকে সেই সকলো পুলি এতিয়া কিছুমান গাঁৱে গাঁৱে বেচিব লৈছে টিচু কালচাৰ বুলি বেচে এটাতে 150 টকা বুলি বেচে এইটো আপুনি এটা ডাঙৰ প্ৰশ্ন কৰিছে কাৰণ চাওক ধাপ্পাবাজিৰ কাৰণে অসম কিন্তু অতিকৈ সহজ জাগা অতিকৈ সহজ জাগাত তেওঁক বিশ্বাস কৰিছে সেই ধাপ্পাবাজি কৰিবলৈ অহা মানুহজনে বিশ্বাস কৰিছে কৰক কিন্তু অন্তত আমাৰ পৰা পুলি নিকিনিলেও আমাৰ লগত সোধক এই গছৰ কি কাৰণে টিচু কালচাৰ কৰিব লগা হ'ল
টিস্যু কালচাৰ প্ৰক্ৰিয়াটো এটা বেলেগ প্ৰক্ৰিয়া। এটা গছৰ পৰা টিস্যু কালচাৰ কৰিবলৈ যাওঁতে লেবৰেটৰীত যথেষ্ট ব্যয়বহুল অৱস্থাৰ মাজেদি যাব লগা হয়। আচ্ছা, টিস্যু কালচাৰ কৰাৰতো কোনো দৰকাৰেই নাই। এজোপা গছে যেতিয়া গুটি ধৰে, এজোপা গছৰ পৰা খুব কমেও 14 কেজি গুটি হ'ব। 14 কেজিত আপুনি শুনি আচৰিত হ'ব, 14 কেজি গুটিত প্ৰায় 14 গুণ 28 লক্ষ গুটি হ'ব। 28 লক্ষ গুটি হোৱাৰ পিছত সেইখিনিৰ পৰা যদি 14 লাখো গজে বা 10 লাখো যদি গজে, গতিকে সেই পুলিটোতো প্ৰয়োজন হেৰি হৈয়ে গ'ল, যোগাৰ হৈয়ে গ'ল। এজোপা গছৰ পৰা 10 লক্ষ পুলি পালে আপুনি, গতিকে আপুনি আকৌ টিস্যু কালচাৰ কৰিব লগা কিয় হ'ল? এই আচলতে কোনো মোৰ বোধেৰে কোনো টিস্যু কালচাৰ বুলি একো কথা নাই। আমি এতিয়া আমি 25 টকাৰ পৰা 30 টকাত আমি পুলি বেচোঁ। সেই একে পুলিকে মানুহে 150 টকাটো কিনি আছে। সেইটো হয়। বিলাতী আম, বিলাতী বগৰী, চাইনিজ আম, চাইনিজ বগৰী, এইবিলাক কথাৰ প্ৰচলন হৈ আছে। অৰ্থাৎ আমি বাহিৰৰ বস্তুটোক বেছি সন্মানৰ চকুৰে চাওঁ, বেছি বিশ্বাস কৰোঁ, হয়নে? এতিয়া আপোনাৰ কাষতে থকা বস্তুটোক আপুনি প্ৰাধান্যটো ইমানকৈ নিদিয়ে। এতিয়া সেই ফালৰ পৰা এটা কথা আপুনি কওক যে যিটো কোম্পেনীয়ে সেই পুলিখিনি বিতৰণ কৰিছে, প্ৰথমে আপুনি জানিবলৈ বিচাৰিবলৈ যাওক যে সেই কোম্পানীটোৰ লেবৰেটৰী ক'ত আছে টিস্যু কালচাৰ হ'ব পৰা। আপুনি আজিকালি সব কথাই পাব পাৰে, গুগলতে চাৰ্চ কৰক। আপুনি সেই যিটো কোম্পানী কৈ আছে, মই নাম নলওঁ কোম্পানীটোৰ, সেই কোম্পানীটোৰ টেগ লৈ পেলাই আপুনি গুগলত চাৰ্চ কৰক আৰু চাৰ্চ কৰক যে তেওঁলোকৰ টিস্যু কালচাৰ যিটো লেবৰেটৰী ক'ত আছে। গোটেই খেলটো তাতে ওলাই পৰিব। কিন্তু তিমানখিনি কৰিবলৈ সময় নাই সেই মানুহজনৰ, অসমৰ এজন মানুহৰ তিমানখিনি কৰিবলৈ সময় নাই। কিন্তু কোনটো কৰিবলৈ সময় আছে যে 5 গুণ বা 6 গুণ টকা দি পেলাই পুলি এটা তেওঁক বিশ্বাস কৰি লৈ ল'ব আৰু দৰকাৰ পৰিলে চাহ ভাতো খুৱাই পঠাব। সেইটো হয়। এতিয়া যদি কাৰোবাক মেহগনি পুলি লাগে, আপোনাৰ নাৰ্চাৰীত উপলব্ধ আছে নে? আছে, মই দিব পাৰিম। আপুনি দিব পাৰিব? এতিয়া ধৰক পুলি মূল্য কিমান? পুলি মূল্য আমি ধৰি লওক 25 টকাৰ পৰা 30 টকাকৈ বিক্ৰী কৰোঁ। হয় হয়, তাতকৈ কোনো বেছি নহয়। আৰু তাত মই আপোনালোকক 1 নম্বৰৰ যিটো এইটো ধৰি লওক 1 নম্বৰৰ যিটো কোৱালিটি, সেই 1 নম্বৰৰ কোৱালিটিটো মই আপোনাক দিব পাৰিম। হয়, এতিয়া ধৰক আপোনাৰ লগত ভিডিঅ'টো বনাইছোঁ, গতিকে আমিতো এইটো সামাজিক মাধ্যমতে এৰিম, গতিকে তেতিয়া তাত আপোনাৰ নম্বৰটো দি দিম। মানে এইকাৰণে দি দিম যাতে বহুত উপকৃত হ'ব পাৰিব, কাৰণ আপুনি ধৰক এই ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ, গতিকে ধৰক আপোনাৰ থ্ৰুৱেদি কোনোবাই জানিব পাৰিব। আৰু ধৰক এতিয়া বহুত দূৰৰ পৰা আপোনালৈ ফোন আহিব পাৰে, যদি সেইসকলে আপোনাৰ পৰা পুলি বিচাৰে দিব পাৰিব? নিশ্চয় দিব পাৰিম, নিশ্চয় দিব পাৰিম। ইয়াৰ বাহিৰেও ধৰি লওক আৰু বহুত কিবা কিবি আছে, সেইটো পিছৰ আপোনালোকৰ জৰিয়তে হয়তো প্ৰকাশ কৰিম। যে হেৰি আছে, অঞ্জীৰৰ কথা আছে। অঞ্জীৰটো অসমৰে এটা অংশ, মানে অসমতে তাৰ আদিস্থান অসমেই বুলি মই ধাৰণা কৰোঁ। আপোনাক মই এটা কথা কৈছোঁ যে প্ৰায়খিনি বস্তুৰে আদিস্থান কিন্তু অসম। সেইটো হয়, অসম বা উত্তৰ পূৰ্বাঞ্চল গছৰ ক্ষেত্ৰত। এতিয়া আপোনাক এটা কথা সুধিব পাৰোঁ, ধৰক এতিয়া অসমৰ বৰ্তমান সময়ত যদি সকলোকে যদি সোধা যায় যে অসমৰ আটাইতকৈ মূল্যৱান গছ কি? চেগুন। সকলোৱে সেইটোৱে ক'ব যে চেগুন। যদি এতিয়া মই আপোনাৰ পৰা এটা পৰামৰ্শ বিচাৰিছোঁ যে মই যদি মোৰ বাৰীত ঢেৰ মাটি আছে, মই গছ ৰুব বিচাৰিছোঁ, মই চেগুন ৰুম নে মেহগনি ৰুম? আপুনি মেহগনি ৰুওক। এইকাৰণে মেহগনি ৰুওক, হয়তো আৰু 4-5 বছৰৰ পিছত ইয়াৰ যে ঔষধীয় যিটো মূল্যৰ কথা মই কৈছোঁ, সেই ঔষধীয় মূল্যবিধৰ ওপৰত ইয়াত ৰিচাৰ্চ হ'ব। নিশ্চয় ভাৰতবৰ্ষ বা অসমত ৰিচাৰ্চ হ'ব। আৰু তেতিয়া ধৰি লওক কোনোবা এইটো ক্ৰেতাই আপোনাৰ বাকলি কিনিবলৈ ওলাব, পাত কিনিবলৈ ওলাব, কাঠ কিনিবলৈ ওলাব। আপুনি চাওক, গছজোপাৰ আপুনি কাঠো বেচিলে, বাকলিও বেচিলে, গুটিও বেচিলে, আপুনি সকলো বেচিব পাৰিলে। আৰু কাঠটোৰ দামটোও ধৰি লওক আপুনি 2500ৰ পৰা 3500 টকাৰ ভিতৰত পালে। তেতিয়াহ'লে আপুনি কোনটো গেছৰ খেতি কৰিব? মেহগনিয়ে কৰা ভাল। হয়, এতিয়া ধৰক মানে মেহগনি এজোপা মিচিয়ৰ হ'বলৈ যিমান সময় লাগে, তাতকৈ চাগে চেগুন এজোপা মিচিয়ৰ হ'বলৈ বেছি সময় লাগে। বহুত বেছি সময় লাগে, তাতকৈ বহুত বেছি সময় লাগে। সাধাৰণতে চেগুন এজোপা, মোৰ যিটো ধাৰণা, চেগুন এজোপা আপোনাৰ তাৰ অৱয়ৱটো বঢ়াই তুলিব পাৰে, কিন্তু চেগুন এজোপা হ'লেই নহ'ব, তাৰ সাৰৰ কথা আছে, পলসৰ কথা আছে। সাৰ পলস নিশ্চয় বুজি পায় আপুনি। গতিকে সাৰ অংশ হয়তো তাত নধৰিবও পাৰে, কিন্তু আটাইতকৈ উল্লেখনীয় কথা, এই মেহগনি গছজোপাৰ সাৰ পলস বুলি তেনেকুৱা একো কথা নাইকিয়া। মই নিজে মোৰ ব্যক্তিগত জীৱনত, মানুহে বিশ্বাস নকৰিব,
3 বছৰ বয়সত মই এই ঔষধীয় প্ৰমূল্যবোধৰ কাৰণে গছপুলি এটা ঘৰৰ পৰা 6 ফুট দূৰত ৰুলো। তৃতীয় বৰ্ষত যেতিয়া সি 30 ফুট হ'লগৈ তেতিয়া মানুহে মোক গালি পাৰিছে যে তই এই গছজোপা ইয়াত কিয় ৰুলি। মই অনিচ্ছা সত্ত্বেও ইচ্ছা নথকা সত্ত্বেও গছজোপা কাটি দিলোঁ। কাটি দি প্ৰায় 30 ফুট মান দীঘল গছজোপা মই পৰি থাকিবলৈ দিলোঁ। কিন্তু সি 2 বছৰৰ ভিতৰতো সেই গছজোপা নপচিলে আৰু পোকে তাক নাখালে। তাৰপিছত তেতিয়া মই লক্ষ্য কৰিলোঁ যে ইটো বহুত ভাল কাঠ, গতিকে মেহগনি কৰক। এতিয়া মানে এতিয়া ধৰক মেহগনি কৰিবলৈ কেনেকুৱা মাটি ভাল? চাওক, মেহগনি গছে কোনো মাটি নাবাচে, সকলো মাটিতে সি ছাৰ্ভাইভ কৰিবই বা হৈ উঠিবই। তাৰ ভিতৰত এটা কথা সত্য যে তাক লগা প্ৰয়োজনীয় খাদ্যখিনি আপুনি যোগাৰ ধৰিব লাগিব। যদি অতিমাত্ৰা খৰাং আহে, অতিমাত্ৰা খৰাঙৰ সময়ত আপুনি পানী যোগাৰ দিব পাৰে। আপুনি পানী ছটিয়াই নাথাকিলেও হয়। আপুনি যদি অলপ পানী মেটেকা তাৰ ওচৰত দিয়ে বা আমাৰ যিখিনি অপতৃণ আছে, কিৰিঙা, গেন্ধালি বন ইত্যাদি ইত্যাদি, সেইখিনিক তুলি মেলি আনি আপুনি দলিয়াই নেপেলাই, জুই লগাই নেপেলাই, আপুনি শুকুৱাই লৈ তাৰ গুৰিত ছটিয়াই দিব পাৰে, 2 ফুট আঁতৰত ছটিয়াই দিব পাৰে। গতিকে সেই প্ৰচেছত হৈ যাব। ইয়াক কোনো এই য'ত পানী বন্ধ হৈ থাকে সেই মাটিটো ই বেয়া পায়। তাৰ বাহিৰে জেকা মাটিটো হ'ব, বালিয়হীয়া মাটিটো হ'ব, সাৰুৱা মাটি, অসাৰুৱা মাটি সকলোতে হ'ব। যদি মাটিডৰা অসাৰুৱা আপুনি গম পায়, আপুনি হেৰি কৰক, কনভাৰ্ট কৰক সাৰুৱা মাটিলৈ, কিবা কিবি অলপ তাক দিয়ক। অসমৰ অসাৰুৱা মাটি এটুকুৰা সাৰুৱা কৰিবলৈ বৰ বেছি কষ্টৰ প্ৰয়োজন নহয় বুলি মই ভাবোঁ। এনে কেনেকুৱা ছিজনত মেহগনি পুলিটো ৰুলে ভাল হয়? সাধাৰণতে প্ৰত্যেক সেইটো এটা ডাঙৰ কথা সুধিছে। মেহগনি গছ বা অন্য গছবিলাক সাধাৰণতে বহাগ জেঠ আহাৰৰ ভিতৰত ৰুব লাগে। তাতকৈ আটাইতকৈ ভাল সময়টোৱেই হৈছে বহাগ মাহ। কিন্তু মেহগনি গছৰ ক্ষেত্ৰত মই এটা কথা দেখিলোঁ যে আপুনি আঘোণ আৰু পুহ মাহটো বাদ দি বা ডিচেম্বৰ বা জানুৱাৰী মাহটো বাদ দি আপুনি সকলো সময়তে ইয়াৰ পুলি ৰুলেও পুলিটো মৰি নাযায়। যদি পুলিটো ৰোৱাৰ সময়ত আপুনি তাৰ সুন্দৰ বাতাবৰণটো দিব পাৰে, অৰ্থাৎ গুৰিটো অলপ টিপি মেলি পানী অকণমান যদি আপুনি দিব পাৰে, তাৰ এসপ্তাহৰ পিছতো যদি আকৌ তাক পানী প্ৰয়োগ কৰে, আপোনাৰ পুলিটো মৰি নাযায়। যিকোনো সময়তে ৰুব পাৰে, আঘোণ আৰু পুহ মাহটো বাদ দি। আঘোণ আৰু পুহত ৰুব নোৱাৰে? হয়, আঘোণৰ পুহত মানে কি হয়, সেইখিনি মই জনামতে সেইটো গছৰ কাৰণে ডৰমেণ্ট পিৰিয়ড বুলি কয়। ডৰমেণ্ট পিৰিয়ড মানে গছে সেই সময়খিনিত সি অকণমান বিশ্ৰাম ল'ব বিচাৰে, সেইটো কথাটো। এতিয়া আপোনাৰ এই চেগুন গছ বা তেনেকুৱা ডাঙৰ গছ কিছুমান ৰুলে মানে কি ওচৰে পাজৰে মাটিখিনি সাৰটো নাইকিয়া। সঁচা কথা কৈছে। সাধাৰণতে কি হয়, চেগুন গছ এজোপাক পানীৰ পৰিমাণ অতি বেছিকৈ লাগে, সাৰৰ পৰিমাণ অতি বেছিকৈ লাগে, আৰু তাৰ পাতখিনি পৰিলে প্ৰায় 2 বৰ্গ ফুটৰ এটা এলেকা সি ঢাকি ধৰে। তাৰ ফলত কি হয়, সেই জেগাখিনি অসাৰুৱা হৈ পৰে। কিন্তু মেহগনি গছৰ ক্ষেত্ৰত এনেকুৱা আপুনি অসুবিধা পাব নোৱাৰে। আপুনি দেখিছে 14 ফুট ওখ পুলিৰ তলত এয়া অপতৃণবিলাকে কিমান ধুনীয়াকৈ সিহঁত হৈ আছে। মই যিখিনি ইয়াত সাৰ প্ৰয়োগ কৰিলোঁ, সেই সাৰখিনি গছজোপাইটো খাইছে, সিও খাইছে। সি খোৱাটো মোৰ ক্ষতি হোৱা নাই, কাৰণ কেইদিনমান পিছত মই এই অপতৃণবিলাক কটাই পেলাই ৰ'দত শুকুৱাই আকৌ তাৰ ওচৰতে মই দিম, পচি পেলাই সি আকৌ সাৰ হ'ব। এতিয়া ধৰক চাহ বাগানৰ মাজত ধৰক নিম গছ তেনেকুৱা মানে সৰু সৰু পাতৰ গছ ৰুৱে চাহ বাগানৰ মাজত, এই গছটো ৰুব পাৰি নে নোৱাৰি চাহ বাগানৰ মাজত? আপুনি মাজত ৰুব নোৱাৰিলেও সাধাৰণতে চাহৰ খেতিত গছৰ প্ৰয়োজনীয়তা কেনেকুৱা, কি চৰ্ত থাকিব পাৰে সবিশেষ মই নাজানো, কিন্তু মই ধাৰণা কৰিছোঁ খুব পাতলকৈ যদি আপুনি ৰুৱে, 15 ফুটৰ মূৰে মূৰে যদি আপুনি একোটাকৈ মেহগনি গছ ৰুৱে, তেতিয়াহ'লে ৰুব পাৰে। 15 ফুটৰ মূৰে মূৰে? 15 ফুটৰ মূৰে মানে চাহ বাগানতো ৰুব পৰা যায়? ৰুব পাৰে। বাকী চাইড বাউণ্ডেৰী বা ঢাপবিলাকতো ৰুবই পাৰে আপুনি। ভাল লাগিল, সকলোখিনি তথ্য পালোঁ মেহগনি গছৰ বিষয়ে। আচলতে হয়তো সকলোখিনি পাব পাৰিছেনে নাই মই নাজানো, কিয়নো মই নিজকে একেবাৰে স্বয়ং সম্পূৰ্ণ মানুহ এজন বুলি নাভাবোঁ বা বিশেষজ্ঞ বুলি নাভাবোঁ।
ইয়াতকৈ হয়তো আৰু 10 গুণ বা 1000 গুণ বেছিকৈ আছে ধন্যবাদ আপোনালৈ মানে কম সময়ত যিখিনি তথ্য আপোনাক দিলে সেইখিনি মানে যিসকল দৰ্শকে আমাক চাব সেইসকলৰ বাবে যথেষ্ট হ'ব আৰু যিসকল দৰ্শকে এতিয়াও জানিবলৈ বিচাৰিছে যে মেগনিৰ বিষয়ে আৰু নজনা কিছু কথা জানিব বিচাৰিছে এই খুৰাৰ নম্বৰটো মই মানে স্ক্ৰীনত দি দিম তেখেতলৈ ফোন কৰিলে এই মেগনি গছৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিব পাৰিব ধন্যবাদ